আৰাম হাৰাম বুলি এষাৰ কথা আছে। যদি আপুনি আৰাম কৰি অকল শুই বহি নিজৰ দিনটো কটাইছে, তেতিয়াহ'লে মন কৰিব, আৰামক ঘৃণা কৰিবলৈ লওক। আপোনাৰ জীৱনত আৰাম নিষিদ্ধ কৰক, কঠোৰ পৰিশ্ৰম কৰক। শুই ভাল পোৱাসকলে এদিন সপোনৰ পৰা দূৰ হৈ যাব লাগিব, যদি আৰামক নিজৰ জীৱনৰ পৰা নিষিদ্ধ নকৰে। জীৱনত যদি পিছলৈ আপুনি শান্তি বিচাৰে, আৰামক আপুনি ঘৃণা কৰিবলৈ লওক। যেতিয়ালৈকে সাহস আছে, আৰাম পাহৰি যাওক। সফলতাৰ পথ বিচনাত নহয়, কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে নিহিত হৈ আছে। শুই বহি সময় নষ্ট কৰা বন্ধ কৰক, উঠক। কাৰণ ডাঙৰ ডাঙৰ সপোন দেখাসকলে, সেই ডাঙৰ ডাঙৰ সপোনবোৰ বাস্তৱলৈ ৰূপান্তৰিত কৰাসকলে জিৰণি নলয়, কঠোৰ পৰিশ্ৰম কৰে। আৰামদায়ক জীৱনত কেতিয়াও কোনো ডাঙৰ নহয়, আৰু আৰামক ঘৃণা কৰাসকলেহে কেতিয়াও ৰৈ নাথাকে। যদি জীৱনত কিবা লাভ কৰিবলৈ মন আছে, আৰাম এৰি কঠোৰ পৰিশ্ৰম কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ধন্যবাদ।